হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে। আমাৰ বেয়া, মোৰ অকণমান মানে গা বেয়া হৈ আছে। এতিয়া সন্ধিয়া হৈছে, জ্যোতিষমানক পঢ়িব দিছোঁ, কিবা লিখিব দিছোঁ। এতিয়া মই বনাব ওলাইছোঁ খুৰমা। আৰু বলক কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ। খুৰমা বনাবলৈ মই এখন প্লেট লৈ লৈছোঁ আৰু 1 কাপ আটা দিছোঁ আৰু 2 কাপ ময়দা দিম। আপোনালোকে গোটেই ময়দাও দিব পাৰে, আটাও দিব পাৰে। মই 2 কাপ ময়দা দিছোঁ, 1 কাপ আটা দিছোঁ আৰু অকণমান বেকিং পাউডাৰ দিছোঁ, বেকিং ছ'ডা দিছোঁ চৰি। এতিয়া এইখিনি অকণমান মিলাই ল'ম। এতিয়া আধা কাপ ৰিফাইন তেল দিছোঁ আৰু ভালকৈ মিহলি কৰি লৈছোঁ। তেলখিনি মই অলপ অলপকৈ দিছোঁ, একেবাৰে ঢালি নাই দিয়া। এতিয়া নৰ্মেল পানীৰে মই এইখিনি মঠি ল'ম। খুৰমা বনাবলৈ আমাৰ এইখিনি মঠাত ইমানো চফ্ট নহ'লেও হয়। বেছি একদম একেবাৰে চফ্ট নালাগে। অকণকৈ পানী দি এইখিনি মঠি ল'ম। মই 1 কাপ পানী লৈ লৈছোঁ। এইখিনি মঠা হৈয়ে গ'ল প্ৰায়ভাগ। এতিয়া মঠি কেনে 5 মিনিটৰ বাবে ঢাকন দি ৰাখি থৈ দিম। এইটো কাপেৰে 1 কাপ পানী লৈছিলোঁ, অকণমান ৰ'লে আৰু এতিয়া 5 মিনিটৰ মূৰত ঢাকনি গুচাই দিলোঁ, কাৰণ ইমানো চফ্ট হ'ব নালাগে। এতিয়া অকণমান আৰু মঠি লওঁ। মঠা হ'ল, বেছি মঠিব নালাগে। এতিয়া চাকু এখনেৰে গোটেইখিনি নাকাটো আৰু এনেকৈ চিন দি লৈছোঁ। মই সেই চিনমতে লাড্ডু বনাম। মই 5টা লাড্ডু কৰিলোঁ। এয়া এনেকৈ ল'লোঁ আৰু লাড্ডুকেইটা কৰি লওঁতে এটা মনত ৰাখিব, যাতে ফাট মেলি নাথাকে, কাৰণ ফাট মেলি থাকিলে যেতিয়া ভাজিব তেতিয়া ফাটি যাব পাৰে। সেইবাবে যেতিয়া লাড্ডুকেইটা কৰিব বা বেলিব তেতিয়া ভালদৰে চাই ল'ব, যাতে ফাটি নাথাকে কোনোফালে। এয়া মই বেলিলোঁ, কাৰণ মই বেলাটো দেখাব নোৱাৰিলোঁ। মই অকলে ভিডিঅ' কৰিও আছোঁ আৰু বনায়ো আছোঁ, ঘৰত কোনো নাই। সেইবাবে মই বেলাটো দেখাব নোৱাৰিলোঁ। কিমান ডাঠ কৰিলোঁ দেখাম। কাটি লওঁ, এখন এখনকৈ বেলি এনেকৈ কাটি লওঁ। এনেকৈ এখন এখনকৈ বেলি গোটেইখিনি কাটি ল'ব। এতিয়া মোৰ গোটেইখন বেলি কাটি লোৱা হৈ গ'ল। এতিয়া তেলত ফ্ৰাই কৰিম। খুৰমাখিনি ভাজিবলৈ মই কেৰাহীখন পাতি দিলোঁ আৰু ৰিফাইন তেল দিছোঁ আৰু গেছৰ ফ্লেমটো ল' ৰাখিব, যাতে খুৰমাখিনি ভিতৰৰ পৰাই সিজি উঠে। আৰু মন কৰিব ৰঙচুৱা হোৱালৈকে খুৰমাখিনি ধুনীয়াকৈ সিজি উঠিব, আৰু বেছি গৰম হ'ব নিদিব তেলটো। অকণমান যেন খুৰমা এপিচ দিলে বুৰবুৰণি উঠে, তেনেকুৱাকৈ গৰমতেই খুৰমাখিনি দিব আৰু গেছৰ ফ্লেমটো ল'ত ৰাখিব। খুৰমাখিনি মই তেলত দি দিলোঁ, অকণকৈ ভাজিম। 3বাৰমান ভাজিব লাগিব। অলপকৈ দিছোঁ আৰু দিয়াটো মই ভিডিঅ' অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। বেছিও ৰঙচুৱা কৰিব নালাগে, নমোৱাৰ পিছত এনেও এটা ৰং আহিয়ে যায়। অকণমান ৰঙচুৱা হ'লে নমাই দিলে হ'ল। তেতিয়ালৈকে ল' ফ্লেমত ৰাখিলে খুৰমাখিনি ভিতৰৰ পৰাই সিজি উঠিব। তাক পঢ়িব দিছিলোঁ, এইফালে তাৰ বাবে মেগী বহাইছোঁ।
এইখিনি ভজা প্ৰায়ভাগ হ'লে এতিয়া ইয়াক নমাই থ'ব পৰা হৈছে। অলপ অলপকৈ কাঢ়ি এনেকৈ নমাই থৈ আকৌ বাকীখিনি দিম। এনেকৈ মই গোটেইখিনি ভাজি ল'ম। তেলখিনিত যে ক'লা ক'লা দেখিছে, এইখিনি কালজিৰা হয় দেই। মানে যোৱাকালি মই ইয়াতে নিমকি ভাজিছিলোঁ, সেইখিনি তেলতে এতিয়া খুৰমাখিনিও মই ভাজিছোঁ। সকলোৱে জানেই চাগে খুৰমা বনাব, তথাপিও মই কেনেকৈ বনাওঁ মই সেইটোহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এইফালে মোৰ মেগীও হ'ল, এইখিনি ভজা হ'বই আৰু বেছি নাই, আৰু অকণমান সময় ভাজিলে প্ৰায় হৈ উঠিব। খুৰমাকেইটা মোৰ সম্পূৰ্ণকৈ ভজা হৈ গ'ল। এতিয়া চেনি চিৰাপটো বনাম। চেনি চিৰাপ বনাবলৈ এখন কেৰাহী পাতি দিলোঁ, আৰু এই কাপটোৰে মই 2 কাপ চেনি দিলোঁ। 2 কাপ ফুলকৈ দিয়া নাই, অলপ অলপ কমকৈ দিলোঁ, কাপটো অকণমান ডাঙৰ যিহেতুকে। আধা কাপ পানী দিলোঁ, সেইটো কাপেৰে মই আধা কাপ পানী দিলোঁ। এতিয়া চেনি চিৰাপখিনি লাৰি থাকিব লাগিব যাতে তলত লাগি নধৰে। ভালদৰে লৰাই দিব লাগিব আৰু ডাঠ হোৱালৈকে উতলিব দিব লাগিব। এয়া উতলিব ধৰিছে অলপ অলপকৈ। এইখিনিতে ক'লোঁ, মোৰ ভিডিঅ'টো যোনে যোনে চাই আছে, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব আৰু ওচৰত থকা বেল আইকনটো দবাই অল কৰি থ'ব, যাতে মোৰ সকলো ভিডিঅ' আপোনালোকৰ তালৈ পোনপ্ৰথমতে যায়। আৰু ভাল লাগিলে এটা লাইক কৰি দিব আৰু কমেণ্ট এটা তলত কৰি দিব। আপোনালোক এটা লাইক কৰি দিলে বহুত ভাল লাগে আৰু উৎসাহ যোগায় মনত। এনেকৈ উতলি উতলি ডাঠ হ'ব দিব লাগিব আৰু হাতেৰে এনেকৈ চুই চাব লাগিব। যদি এডাল তাৰৰ নিচিনা হয় তেতিয়া গম পাব যে চেনি চিৰাপখিনি হৈছে। এতিয়া মোৰখিনি হোৱা নাই, মই তাৰৰ নিচিনা অহা নাই, যাতে হোৱা নাই মই আৰু অকণমান উতলাব লাগিব। আৰু অকণমান ডাঠ হোৱাৰ পিছত এবাৰ চেক কৰিম, যদি হৈছে নমাই থৈ ইয়াতে খুৰমাখিনি ধুনীয়াকৈ লৰাই দিম। এতিয়া এবাৰ লাৰি চাওঁ, অলপ অলপ হৈছে, এয়া তাৰৰ নিচিনা হৈছে অলপ অলপ। এতিয়া চেনি চিৰাপখিনি প্ৰায় হৈছে বুলিয়ে ক'ব লাগিব। আকৌ এবাৰ মই চেক কৰি চাওঁ, হৈছে। হয়তো অকণমান পানীৰ কিবা খেলি মেলি হোৱাৰ বাবে তাৰৰ নিচিনা হোৱা নাই। গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। অফ কৰি এতিয়া মই ইয়াত খুৰমাখিনি দি দিম আৰু খুৰমাখিনি দি ভালদৰে লৰাই দিব, লৰাই থাকিব যেতিয়ালৈকে চেনি চিৰাপখিনি গোটেই খুৰমাখিনিত লাগি নধৰে তেতিয়ালৈকে লৰাই থাকিব, নহ'লে ক'ৰবাত লাগিব ক'ৰবাত নেলাগিব। এনেকৈ লৰাই থাকিব আৰু যেতিয়া সম্পূৰ্ণ লাগি ধৰে খুৰমাখিনিৰ গাত চেনি চিৰাপটো, তেতিয়া বেছি নলৰাব, কাৰণ লগাখিনিও উঠি যাব। এয়া মোৰ খুৰমা ৰেডি। কেনেকুৱা হৈছে জনাব, নাজানো। আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এয়া বাই। পুনৰবাৰ নতুন ভিডিঅ' এটাৰ সৈতে আপোনালোকক অতি সোনকালে লগ পাই আছোঁ। ধন্যবাদ।